गरेसराव थगायसुला सुबुङा फसंथान गायसननानै गोबां रां लुथिनानै ग्राहकखौ फेलें खालामदों। नीलकमल पाल मुंनि सासे सुबुंनि बेरेखायै बे फेलें खालामनाय अजदा गलादार फालांगिरि साधारन रायजोनिफ्राय दोनथुमनायनि मुङाव रोजा रोजा रां खांथिंनानै खारखोमानानै दं नीलकमल पालआ। दोनथुमनाय धोनखौ मोनफिनैनि जालाखार बिलाखार जाथायजों भुगिनांदों गोबां ग्राहकफोरा। निउ ट्रेडिं क' ससाइटि मुंजों थगायसुला सुबुङा मोनसे फसंथान खुलिनानै गोबां समनिफ्रायनो रां खांथिंबोबाय थादोंमोन नीलकमल पालआ। ग्राहकनि रां खांथिंनायखौ होफिननायनि सम फैनाय लोगो लोगो नगारनानै खारखोमानानै दङ नीलकमल पालआ। दायो जाथायजों भुगिनांनाय ग्राहकफोरा नीलकमल पालनि बेरेखायै गरेसर पुलिसनि खाथियाव थांदोंब्लाबो जेबो गनायथि मोननो हायाखै होननानै अजद दिखांनायखौ फोरमायदों। নীলকমল পাল এটা বহি খুলি পেলাই আমাৰ ইমান টকা লুটপাট কৰি লৈ গ'ল। ইহঁতে এই নীলকমলৰ ঘৰ হ'ল পুৰাণ বাজাৰ, এই 2 নম্বৰ পুৰাণ বাজাৰ। আমাৰ ঘৰ হ'ল গোৰেশ্বৰ, এই 3 নম্বৰ ৰেল কলনী। আর নীলকমলৰ হ'ল পুৰাণ বাজাৰ, গোৰেশ্বৰ। এতিয়া টকাগিলা আমাক মাহে মাহে কালেকশন লয়। ডেইলি আপনার 150কে মোৰ লৈ আছে। বহি মেচুৰিটি হৈছে, টকা দিয়া ডেট হ'ল, সি এতিয়া পলাই গ'ল। এতিয়া আমি আৰু বহুত মানুহৰ এই ৰেল কলনীত টকাবিলাক লৈ লৈ সি পলাই গ'ল। এতিয়া আমি প্ৰশাসনক জনাইছো, থানাত জনাইছো, গোৰেশ্বৰ থানাত আমি জনাইছো। থানায় কোনো ব্যৱস্থা লোৱা নাই। এই ব্যৱস্থাৰ কাৰণে আমি এতিয়া হেমন্ত ছাৰক জনাব খুজিছো, কি বিহিত লয় এইটোৰ বিচাৰ হ'ব লাগে। কিয়া বিচাৰ কৰা নাই, কিয়া থানায় লোৱা নাই, সেই কেছটো ল'ব লাগে। কিয়া ইমান দিন ধৰি, আজি 10-15 দিন হৈ গ'ল, মানুহটো নিউদ্দিশ, সিহঁতেও বিচৰা নাই মানুহটো, থানায়ও লোৱা নাই। কিয়া লোৱা নাই? আমাৰ এইফালে দুখীয়া মানুহ, এইজন মানুহৰ ছোৱালী বিয়া ঠিক গ'ল, টকা মেচুৰিটি হৈছে, বহিৰ 60,000 টকা লৈ গ'ল। এতিয়া এই মানুহজনক আমাৰ চৰকাৰে বা প্ৰশাসনে ওলাই দিব লাগে, কি কাৰণত সি ইমান টকা মাৰি গ'ল। আৰু এই যে টকা মাৰি গ'ল, এই আমি বহিৰ পৰা যদি টকা লওঁ, আপনার আমার টকা আমি থৈছো জমা, যদি আমি 10,000 টকা লওঁ, তাক দিব লাগে মাহতে 800 টকা। 800 টকা হেৰি মাহতে 400 টকা। 400 টকা যদি আমি তাক দিব লাগে, আমার টকা আমি ওলাই লম, আমার টকা আমি ওলাই লম, তাক দিব লাগে। এই মানে এই কিবা নাম আছিলে নীলকমল পালৰ যিটো সোসাইটি, নিউ ট্ৰেডিং ক সোসাইটিত ময়ো এনেই তাৰমানে কিবা আমি তাৰমানে বাজাৰত কাপোৰৰ দোকান দিলে তাৰমানে বহুত মানুহে তাত থলে আমিও ভাবছো যে অলপ অলপ থৈ যাওঁ নাকি, এনেকা থৈ এতিয়া আমাৰো তাৰমানে মেচুৰিটি হোৱা সময় আছিল। এতিয়া মই ডেইলি তাৰমানে তাতে 100 টকা থৈছিলো মই গড়েশ্বৰ বাজাৰত। আৰু ডেইলি থলে এনে 700 টকা তাত 700 টকা হলে এতিয়া মোটামুটি 13 মাহ মান হ'ল মোৰ গোটাই পইচা থোৱাটো 42,000 হৈছে। এতিয়া আৰু অলপ থলে তাৰমানে মেচুৰিটি হলো হয়। আৰু এতিয়া খবৰ পালো যে মানুহটো পলাই গ'লে এতিয়া মোৰো তাৰমানে অলপ টেনচন হৈছে। আৰু ইমান কষ্ট কৰি কিনি আমি আহিখিনি তাতে বাজাৰত বহি কিনি যি এটা পাই তাকে তাৰমানে জমা হলে অলপ কিবা কামত আহিম বুলি ভাবি কিনি থৈছিলো। এতিয়া মানুহটো পলাই গ'লে এতিয়া আমি কি কৰিম? সেইকাৰণে আমি এতিয়া কিমান মানুহৰ এনেকে পইচা এনে তাৰমানে বাজাৰত বহুত মানুহৰে আছে, তাৰমানে বেলেগে থোৱা দেখা পাই কিনি আমিও থৈছিলো, সেইকাৰণে থোৱা গেছিলো। আৰু থোৱা গেলে এতিয়া মানুহটো পলাই গ'লে এতিয়া কি কৰিম কি নকৰিম? মোটামুটি 30-40 লাখ মান হ'ব নেকি মোৰ মতে। আৰু বহুত মানুহ, মোটামুটি 3-4 হাজাৰ মান মানুহৰ পইচা এনেই কালেক্ট কৰি থাকে। আৰু তাৰমানে ই কৰিলে এতিয়া এইটো আমি কি সহায় কম, কি সহায় পাব কি নাপাব, এইটো এতিয়া তাৰমানে আমি ভাবি পোৱা নাই। আৰু
এই বিষয়ত আমি থানাত জনাইছিলো কিন্তু থানাই ইমান হেৰি কৰা নাই আৰু মানুহটো কিবা ক'ৰবা গিছি নেকি কিবা গিছি নেকি এনেকৈ কৈ কিনি তাৰমানে এনে তাৰমানে ইমান ব্যৱস্থা লোৱা নাই আৰু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু কৈছিল যে কোৰ্টত পইচা থব নালাগে দিব নালাগে কি ক'ব এই ক্ষেত্ৰত এতিয়া এই ক্ষেত্ৰতো ইমান বিষয় মই অকমান নাজানো তাৰমানে আমি তাৰমানে বেপাৰী মানুহ সৰু বেপাৰী হলে আমি আৰু বেলেগ বেংকত যাই থাকিব সময় নাই না আমি এনে ডেইলি বাজাৰতে যাই থাকিলে বাজাৰত ঘূৰি থাকিলে তাৰমানে সময় নহয় সেইকাৰণে বাজাৰত যোনে আহে ভাল ভাল কথা কৈ কিনে আৰু বেলেগকো থোৱা দেখা পাই কিনে আমি তাৰমানে থৈছিলো আৰু এতিয়া পলোৱা এতিয়া 10 দিন মান হ'ল নেকি মানুহটো মই গম পাওঁতো 5 দিন হ'ল আৰু এই যোৱা বৃহস্পতি মই বাজাৰত আহোঁতে তাৰমানে তাতে মানুহটো পইচা থোৱা এই নিয়াটো অহা নাই দং এনেকা বেলেগক সুধিলে তাৰমানে বেলেগ ক'লে আৰু মানুহটো পলাই গেল বোলে এনেকা গম পাইছো আৰু মই পাল গুৰেশ্বৰ পুৰণ বজাৰ মই তাত পইচা থৈছিলো সি বহুত মোক কৈছি যে মই পইচা নামাৰো তহঁতৰ পইচা দিম এইগিলা কৈ কেনে মোৰ মনটো আৰু সাহস দিছে সিহঁতে মই সেইকাৰণে আৰু কৰিছো বোলে ডেইলি মই 150 থৈ 120 টকাকে থৈ আছিলো মোৰ 60,000 টকা 60,000 টকা 1 টকাও দিয়া নাই মোৰ মিস্ত্ৰীটো হৈছে সি পলাই গল মই কিমান কষ্ট কৰি থৈছো মোৰ মালিকে আদা ৰহুন বিক্ৰী কৰে আৰু আমাৰ পৰিয়াল হলো 7 জন পৰিয়াল মই কিমান কষ্ট কৰি কেনে থৈছো মোৰ পইচা কেইটা মাৰি গল মই এতিয়া কি কৰিম মই একো ভাবি নাপাও এতিয়া আমাৰ থানাত গেছিলো থানাৰ পুলিচে একো নকয় থানাৰ পুলিচে কিবা হেৰি নকৰে আমাৰ কথা দামী নেদেয় মই ইমান কষ্ট কৰি থৈছো মই এতিয়া ছোৱালী কেনেকে বিয়া দিম মোৰ 4টা ছোৱালী আছে আৰু বিয়াৰ কাৰণে মই এতিয়া একো উপায় নাই এতিয়া আমাৰ হিমন্ত শৰ্মা আমাৰ অনুৰোধ কৰি কৈ আছো হিমন্ত শৰ্মা আমাৰ কিছু ব্যৱস্থা ল'ব লাগে নহলে মই ঠাট মৰি যাম একদম মোৰ কোনো উপায় নাই হিমন্ত শৰ্মা কোনো একো নকৰে মই ইমান দিন ধৰি মই কষ্ট কৰি আছো হিমন্ত শৰ্মা একো ব্যৱস্থা নলয় কিয় নলয় হিমন্ত শৰ্মা ল'ব লাগে থানাই ল'ব লাগে কিয় নলয় আমি তাৰে বৰখাকে আমি আছো ইয়াতে তা আমি ভোট দি আছো সি আমাৰ ব্যৱস্থা ল'ব লাগে नोंथांनि जिउआव जायखिजाया खामानियावनो हेंथा नुजाथिदों नामा गोब्राब नाजासेयावबो जिउआव जाफुंसारनायखौ मोननो हायाखै नामा जुदि नोंथाङा बेफोर बायदि जेंनाफोरजों मोगा-मोगि जानांदोंब्ला बे खेबनिफ्राय जिंगासिनांगौ गैलिया मुलुग दरबाराव तन्त्र मन्त्रनि थाखाय बयनिख्रुइबो मुंदांखासिन थावनियानो जादों मायां मायांखौ साधु बिद्यानि रायजो होननानैबो मिथिनाय जायो बे मायांनिफ्रायनो तान्त्रिकनि सोलोंथाय लानानै फैदों मुंदांखा रबि कबिराजा बिथांनिफ्राय नोंथाङा नोंथांनि जिउनि गासिबो रोखोमनि जेंना जेंसिफोरखौ सुस्रांनानै लानो हागोन बिसि-फिसायनि गेजेराव जेंना गोसो थोनाया गारनानै थाङोब्ला लाबोफिननाय जुलिनि जेंना साख्रि मोननो हायै हा-हु धोन सम्पथिनि जेंना बायदि बायदि जेंनानिफ्राय उदां जानो एबा सुस्रांनानै लानो थाखाय नोंथाङा दिनैनो दानो जगाजग खालामनो हागोन रबि कबिराजखौ रबि कबिराजखौ जगाजग खालामनो थाखाय मोबाइल नम्बर 7099193841 एबा 7086047381 आव कल खालामनो हागोन